আপোনালোকক কাৰ্বি আংলঙত আপোনালোকক থ্ৰু দিছ মিডিয়াম আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ ডিফু কাৰ্বি আংলঙত সিন্ডিকেট সিস্টেম চলি আছে সেইটো সিন্ডিকেট সিস্টেমটো বন্ধ কৰিব লাগে এইটো সিন্ডিকেট সিস্টেম বন্ধ কৰাটো তাৰমানে আছে আমি ষ্টাডি কৰি আছোঁ এনালাইজ কৰি আছোঁ ক'ত কি কৰি আছে বুলি আমি এনালাইজ কৰাৰ পাছত আমি এটা বস্তু গম পালোঁ যে মিষ্টাৰ ৰাংচিনা হানছে বুলি এজন মানুহ সি আন্দা কুনি সিন্ডিকেট এক সিন্ডিকেট কৰি আছে বুলি আমি গম পাইছোঁ এইটো ডিফু কাৰ্বি আংলঙত চলি আছে বুলি কৈছে ডিফু কাৰ্বি আংলঙত ক'ত চলি আছে ডিফু টাউনত ডিফু টাউনত চলি আছে সেইবাবে এনেকুৱা চিষ্টেমটো নালাগে সিন্ডিকেট সিস্টেম বন্ধ কৰিবৰ কাৰণে মই আপোনালোকক থ্ৰু আপোনালোকৰ চেনেলটো এপিল কৰিছোঁ যে সিন্ডিকেট সিস্টেমটো নালাগে সিন্ডিকেট সিস্টেম হোৱাৰ কাৰণেহে পাব্লিক চাফাৰ কৰি আছে এনেকুৱা সিস্টেমটো নালাগে যে আপোনালোকে মনোপলি বিজনেছটো মনোপলি কৰি কিনি পাব্লিক চাফাৰ হৈ যোৱাটো কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন নিবিচাৰে সেইবাবে আপোনালোকক থ্ৰু দি এতিয়া গম পাইছোঁ যে কাৰ্বি ডিফুত এতিয়া কুনি সিন্ডিকেটটো হৈছে ৰাংচিনা হানছে আৰু আলু সিন্ডিকেটটো কৰিছে কিৰি টিছো আৰু পলিথিন সিন্ডিকেটটো কৰিছে ৰত্ন টিমু সেইটো সিন্ডিকেট বুলি বস্তু বহুত বেয়া পাব্লিকক বহুত চাফাৰ কৰে পাব্লিক কাৰণে বহুত এফেক্ট হয় সেইটো কাৰণে মই আপোনালোকৰ চেনেল থ্ৰু দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া and government of Assam and Karbi Anglong Autonomous Council কাৰণে অনুৰোধ কৰিব বিচাৰিছোঁ যে syndicate বুলি বস্তু বন্ধ কৰি দিয়ক kindly in the name of distributorship মানুহবিলাকে ইয়াত syndicate কৰি আছে সেইটো distributorship টো তাৰমানে বেলেগৰ কাৰণেও চান্স দিব লাগে নহ'লে এনেকুৱা মনোপলি হৈ থাকিলেতো পাব্লিক চাফাৰ হৈ থাকিব distributorshipৰ নামৰ পৰা syndicate কৰে কাৰণ বেলেগৰ কাৰণে কৰিব নিদিয়ে সিহঁতে আগৰো ডিস্ট্ৰিবিউটৰ আছে বহুত কিন্তু আগৰটো এনেকুৱা নহয় না বেলেগ মানুহবিলাকে তাৰমানে মাৰ্কেট এনেকুৱা মনোপলি নকৰে না আগৰ ডিস্ট্ৰিবিউটৰ বিলাকৰ কি হ'ব তাকেতো এইটো প্ৰব্লেম হ'ব খালি একজন মানুহে এনেকুৱা কৰি আছে এতিয়া 1 month মান হৈছে বোলে একটা ভিডিঅ' ক্লিপ আছে মোৰ একজন মানুহে কৈছে 1 month মান হৈছে বোলে এনেকুৱা syndicate চলি আছে বোলে সেইটো কাৰণে I would like to appeal the competent authority to kindly look into the matter আপুনি যে ক'লে syndicate মই একজেক্টলি ইমানটো নাজানো বাট কিছুমান বস্তু বিজনেছো কৰে কেতিয়াবা পলিটিক্সতো থাকে নেকি ইমানটো ডিটেইলছটো নাজানো সাধাৰণ মানুহক এফেক্ট কেনেকৈ কি ধৰণে কৰে সাধাৰণ মানুহক কেনেকুৱা এফেক্ট নকৰিব এনেকুৱা যদি মনোপলি কৰি থাকিলেতো জিঅ' ধান বুলি আমাক এনেকুৱা এফেক্ট হৈ আছে এতিয়া এনেকুৱা এফেক্ট হ'বই মাৰ্কেট মনোপলি কৰিব সিহঁতে নিজৰ ইচ্ছা পৰা দাম বঢ়াব ইচ্ছা পৰা কমাব আৰু ইহঁতে তাৰমানে চিষ্টেম এনেকুৱা মনোপলি কৰিলেতো ইহঁতে এনেকুৱা পাতিছে বিজনেছটো কৰাপশ্যনটো হ'বই ইহঁতে ইয়াত আল্টিমেটলি চাফাৰটো পাব্লিকে হ'ব তাৰমানে কম্পিটিশ্যন হ'ব লাগে মাৰ্কেটটো অপেন হ'ব লাগে কম্পিটিশ্যন হ'ব লাগে তেতিয়াহে মানুহবিলাক তাৰমানে এইটো মাৰ্কেট পলিচিটো চিষ্টেমটো এনেকুৱা না যে মাৰ্কেট কম্পিটিশ্যন হ'লে কম দামটো কমিব আল্টিমেটলি পাব্লিক profit hobo তেওঁলোকে জুলকে discuss among ourselves and we will inform you নিউ সিন্ডিকেট যদি আহিব বিচাৰে তেনে ফোর্সফুলি কিবা হিয়াতে কৰে নি পড়ন মানে নিউ সিন্ডিকেট যদি কোনোবা আৰু তেনেকে ব্যৱসায় কৰিব বিচাৰে yes এন্ড ফোর্সফুলি কিবা স্টপ কৰে নি yes exactly দম দিয়া বলে কাম কৰিব নিদিয়া বেলেগক প্লাষ্টিক কমপ্লিট বেগ কিন্তু চলি আছে কিন্তু এই এনভায়রনমেন্টৰ ওপৰতে এফেক্ট হলো তেওঁলোকে এইটো নিজে ভাবে কৈ লবই লাগে তেওঁলোকৰ yes দম দি কিনি লব দিয়া বলে কেনেকা ধৰণৰ ষ্ট্ৰিক্ট মেছেজ ইটো নহব বন্ধ কৰিব লাগিব প্লাষ্টিক মাৰ্কেটৰ পৰা বেন কোনতে কৰিব বিচাৰে না তেওঁলোকৰ সিন্ডিকেট বন্ধ কৰিব বিচাৰে মাৰ্কেট পৰা বন্ধ কৰিব লাগে আৰু এইবিলাক সিন্ডিকেট সিস্টেম কৰিব নালাগে কনিস সিন্ডিকেটৰ পৰা প্ৰতি মাহে আপোনালোকৰ proof দেখাও যে আমি লৈছে নেকি আৰু আমিতো ডোনেশন হিসাবত যদি আমি দুইবাৰ লয় এনুৱেল জেনুৱেল কনফাৰেন্স সময় আৰু বাৰ্ড ইউনিভাৰ্চিটি সময় কিন্তু এইটো তাৰমানে এনেকা 10,000 এনেকা সিস্টেম নহয় মানলি এনেকা সিস্টেম নাই আমি হসাকে আমি we must confess that we used to take donation from our well wisher even from our honorable CM Dr. Tudura Mohan we do receive donation from our well wisher honestly কিন্তু এনেকা মানলি বুলি কোৱাটো proof দেখাব লাগে ৰাজধানী বৰ্তমান বজাৰ কমিটিও তোমাক এই আন্ডা এটো কুনি আৰু
আলু আৰু পলিথিন আচ্ছা এই বস্তুবিলাক এই তিনিটা বস্তু তাৰমানে যিকোনো ইনফৰমেশ্যন পাইছোঁ আমি ইনফৰমেশ্যন পাইছোঁ সিহঁতক জবৰদস্তি দিয়ে এনেকুৱা হ'লেতো পাব্লিকৰ এফেক্ট হ'বই না আপোনালোকেও বুজক এই কেছৰ পৰৱৰ্তী ষ্টেপ কি হ'ব মই যদি সামান্য হ'লেতো ৰাংচিনা হানছে তই আপুনি ছাৰ ৰাংচিনা হানছে মই যদি সামান্য হ'লেতো আপুনি সামান্য এই কুনি চিণ্ডিকেট কাৰণেহে আপুনি বিজেপি সোমাইছে নেকি নহয় বজাৰ কমিটি আছে টাউন কমিটি আৰু মই জৰ্জ টিমুং সামান্য জেনেৰেল ছেক্ৰেটাৰী অফ কে আছে বুলি কৈছে ইয়াত যিমান আছে চব সামান্য নেকি সব ষ্টাৰ্টিং ফ্ৰম ছাৰ গান্ধীৰাম টিমুং ইয়াত চব সামান্য নেকি অ'কে